নমস্কাৰ বন্ধুসকল, জীৱনত আপোনাৰো কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি যে মোৰ ভাগ্যখন ইমানেই বেয়া, সকলো দুখ যন্ত্ৰণা কেৱল মোৰ পিছতে দৌৰি থাকে। দিনটো সফল হোৱাৰ সপোন দেখোঁ, তথাপিও বিফলতাই সংগ নেৰে। তেন্তে আমি আপোনাৰ বাবে গৌতম বুদ্ধৰ এটা ধুনীয়া প্ৰেৰণাদায়ক কাহিনী লৈ আহিছোঁ, যিয়ে আপোনাক এইসমূহ প্ৰশ্নৰ উত্তৰ লাভ কৰাত সহায় কৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব তথা চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এবাৰ গৌতম বুদ্ধৰ ওচৰত এজন ব্যক্তি আহে আৰু তেওঁক সোধে, এই জীৱনটো ইমান বেয়া কিয়? যিফালেই চাওঁ সিফালেই কেৱল দুখেই দুখ। এটা সমস্যা শেষ হৈয়ে নাহে, আন এটা সমস্যাৰ উদ্ভৱ হয়। জীৱনত যি পাব বিচাৰি আছোঁ সেয়াও পাব পৰা নাই। সকলো ঠাইতে কেৱল অসফলতা আৰু হাৰৰে সন্মুখীন হ'ব লগা হৈছে। এই জীৱন ইমান কষ্টদায়ক কিয় হয়? বুদ্ধদেৱে কয়, জীৱনটো কষ্টদায়ক নহয়, তোমাৰ জীৱনটোহে কষ্টদায়ক, আৰু এইটোও তুমি নিজে বনাইছা। সেই ব্যক্তিজনে কিছু আচৰিত হৈ সোধে, কিন্তু কেনেকৈ বুদ্ধদেৱ? বুদ্ধদেৱে কয়, আজি তোমাৰ যি চিন্তাধাৰা, ভাৱধাৰা, সেই ভাৱধাৰাই তোমাৰ কালি নিৰ্মাণ কৰিব। তুমি যিয়েই ভাবা বা যাৰ বিচাৰ বিবেচনা কৰা, তুমি তেনেকুৱাই হৈ যোৱা। গৌতম বুদ্ধৰ এই কথাখিনি শুনি বহুত মানুহ তেওঁৰ লগত সহমত হ'ব নোৱাৰিলে, কিন্তু আপোনালোকে এই ভিডিঅ'টিৰ সমাপ্তি পোৱালৈ এই কথাখিনিৰ লগত সম্পূৰ্ণ সহমত হৈ যাব। ভালদৰে কথাখিনি বুজিবলৈ আমি এটা কাহিনীৰ মাজলৈ যাওঁ। বহুদিন আগৰ কথা। এখন গাঁৱত এজন বহুত চতুৰ ব্যক্তি বাস কৰিছিল, যিজনে বুদ্ধদেৱৰ দ্বাৰা কোৱা এই কথাখিনিক ভুল বুলি প্ৰমাণ কৰিবলৈ দৃঢ় হৈছিল। সেই ব্যক্তিজনে যেতিয়াই কোনো বৌদ্ধ ভিক্ষুক লগ পায়, তেওঁৰ লগত কথাৰ কটাকটি কৰাত লিপ্ত হৈ যায়। এদিন এজন ভিক্ষুক লগ পাই ব্যক্তিজনে ক'লে যে মোৰ বুদ্ধদেৱৰ প্ৰায় প্ৰতিটো কথাই ভাল লাগে, কিন্তু মোৰ এইটো কথা ভাল নালাগিল যে আমি আমাৰ নিজৰে ভাৱধাৰাৰ পৰিণাম। পিছে এইটো কেনেকুৱা হ'ব পাৰে যে ব্যক্তিয়ে যিয়েই ভাবে সেয়াই হৈ যায়? ইয়াৰ অৰ্থটো এনেকুৱা হ'ল যে যদি মই ভাবোঁ যে মই এই পৃথিৱীৰ সকলোতকৈ ধনৱান ব্যক্তি হৈ যাম, তে কি মই সকলোতকৈ ধনৱান ব্যক্তি হৈ যাম? সেই বৌদ্ধ ভিক্ষুজনে কয় যে নিঃসন্দেহে যদি তুমি ভাবিব পাৰা, আশা কৰিব পাৰা, তুমি হ'বও পাৰিবা, কিয়নো তুমি যি ভাবিব পাৰা সেয়া হ'বও পাৰা। ভিক্ষুৰ এই কথাখিনি শুনি ব্যক্তিজনৰ খং উঠি যায় আৰু কয় যে মই অন্ততঃ আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ যে আপুনিও মিছা ক'ব। ভিক্ষুৱে কয় যে তুমি বিশ্বাস কৰাই বা নকৰা, কিন্তু এয়াই সত্য। তেতিয়া সেই ব্যক্তিজনে কয়, আচ্ছা মোক এটা কথা কওকচোন, এজন গৰীব ব্যক্তি সদায় ধনৱান হোৱাৰ আশা কৰে, আৰু এজন ভোকাতুৰে সদায় সোৱাদযুক্ত পুষ্টিকৰ খাদ্য খোৱাৰ কথা ভাবে, তে কিয় এজন গৰীব সদায় গৰীব হৈ থাকে আৰু এজন বেচেৰা ভোকাতুৰ সোৱাদহীন যি পায় তাকে খাব লগা হয়? সেই ভিক্ষুজনে কয় যে এজন গৰীবে ধনৱান হোৱাৰ আশাটো কৰে ঠিকেই, কিন্তু তেওঁৰ নিজৰে সেই আশাৰ ওপৰত বিশ্বাস নাথাকে। তেওঁ কেতিয়াও মানিবই নোৱাৰে যে তেওঁ কেতিয়াবা ধনী হ'ব পাৰিব। এজন ভোকাতুৰে ভাল ভোজন কৰাৰ ইচ্ছাটো কৰে ঠিকেই, কিন্তু সি নিজেই এইটো স্বীকাৰ কৰিবই নোৱাৰে যে সি কেতিয়াবালৈ এনেকুৱা সক্ষম হ'ব পাৰিব যে সি ভাল খাদ্য খাবলৈ পাব। বিচাৰ আৰু ভাৱধাৰাৰ মাজত কিছু অন্তৰ থাকে। ইয়াক তুমি এনেকুৱাকৈ বুজা, ধৰি লোৱা তোমাৰ আন্ধাৰৰ প্ৰতি ভয় লাগে, আৰু তুমি আন্ধাৰৰ মাজত যোৱা আৰু নিজকে কোৱা, মোৰ ভয় লগা নাই, মোৰ ভয় লগা নাই। তুমি এইটো বিচাৰ আনিছা ঠিকেই যে তোমাৰ ভয় লগা নাই, কিন্তু সত্যতা এয়া যে তুমি ভিতৰৰ পৰা ভীষণ ভয়ত আছা। সেই যে তোমাৰ অন্তৰৰ গভীৰতাত ভয়ভাৱ আছে, সেয়াই তোমাৰ ভাৱধাৰা। সেই ভাৱধাৰাই তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰে। বুদ্ধদেৱে সেই ভাৱধাৰাৰ কথাকে কৈছে, কিন্তু আমি বুজি লওঁ যে আমাৰ বিচাৰধাৰাই আমাৰ ভাৱধাৰা। আমাৰ ভাৱ বিচাৰৰ দ্বাৰাই নিৰ্মাণ হয়, কিন্তু এনেকুৱা বিচাৰধাৰাৰ পৰাহে নিৰ্মাণ হয় যাক আমি সঁচা বুলি ভাবোঁ, বিশ্বাস কৰোঁ, যাক আমি সফলভাৱে ৰূপায়ণিত কৰিবলৈ দেহ মন এক কৰি দিওঁ। তেতিয়া সেই ব্যক্তিজনে বৌদ্ধ ভিক্ষুজনৰ সকলো কথা বুজি পালে। কিন্তু আপোনাৰ মনত এতিয়াও এটা প্ৰশ্ন নিশ্চয় হ'ব যে এই ভাৱধাৰাৰ আমি কিদৰে সলনি কৰিব পাৰিম, যি আমাৰ অন্তৰৰ গভীৰতাত চলি থাকে? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিম। আপোনাক যদি ভোজনৰ নামত কেৱল সৰু সৰু পাথৰ খাব দিয়া হয় বা জাবৰ জোঁথৰ খাব দিয়া হয়, আপুনি পচন্দ কৰিবনে? 100% আপোনাৰ উত্তৰ হ'ব যে নকৰোঁ। তেতিয়াহ'লে আপোনাৰ মস্তিষ্কক কিয় কিছুমান মূল্যহীন জাবৰ জোঁথৰ খুৱাই থাকে? যিহেতু আপুনি নিজেই জাবৰ জোঁথৰ নাখায়, তেতিয়াহ'লে এই মস্তিষ্কটোক, মনটোক জাবৰ জোঁথৰ সমতুল্য কিছুমান মূল্যহীন কথা
কিয় সোমাই ৰাখে? মূল্যহীন চিন্তাবোৰ আঁতৰাই পেলাওক। নিজে যি কৰিব বিচাৰে, ভৱিষ্যতে নিজে যি হ'ব বিচাৰে বা যি পাবলৈ বিচাৰে তাক মনে প্ৰাণে ভাল পাওক। অন্তৰৰ পৰা বিশ্বাস ৰাখক যে সেইটো আপুনি কৰিব বা পাবলৈ সক্ষম হ'বই হ'ব, আৰু সদায় আপুনি কৰ্ম কৰি যাওক। ধন্যবাদ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব। তাৰোপৰি সকলো সময়তে আপোনাক সফলতাৰ দিশত আগবাঢ়িবলৈ প্ৰেৰণা যোগোৱা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব।